উঠা উঠা ভণ্টিহঁত ৰৈ নাথাকিবা। ঐ মই নাযাওঁ নেকি, মই ঘৰলৈ যাওঁ, তই যা। সেই এজনী মই অকলে অকলে যাম নি? অকলে অকলে ভাল নালাগিব নহয়, দুইজনী যাম, একো নহয় বৈ। আপুনি আমাৰ ল'ৰা ছোৱালীকেইটা বচাই আনি দিব পাৰিব নাই বাৰু? Don't fear, Dabang is here. মই কলো নাই, মই থাকোতে আপুনি একদম টেনচন নলব। এনেকুৱা কেছ মই বহুত খালাস কৰি পেলালো। আপোনালোকে কেৱল মোক অলপ ইনফৰমেশ্যন দিয়ক। ইনফৰমেশ্যন কি আৰু? ইমান সোপা ইনফৰমেশ্যন জনাহেঁতেনচোন আমি নিজে উলিয়ালোহেঁতেন। আমি পোৱা নাই বুলিহে ইনফৰমেশ্যন ইমানেই আৰু। ল'ৰা তিনিটা আমাৰ গাঁৱৰ পৰা ধৰি লৈ গ'ল, এটা এটাকে চব নি আছে। কথা এইটো মানে হেৰি নহয়, আপোনালোকৰ ওচৰত এনেকুৱা ডাঙৰ জংঘল আছে নাই? সেই জংঘলখনলৈ যাওঁ ব'লক, সিহঁতৰ নিশ্চয় তাতে আড্ডাটো আছে। আছে, আমাৰ গাঁৱতে লাগি আছে, ভজংপুৰ জংঘল। ব'লক ব'লক, মোক তালৈ লৈ ব'লক। মই গম পাওঁ নহয়, সোপা ধৰাবোৰ তাতে থাকে। আহক আহক, তালৈ লৈ যাম আমি। জল্দি উঠক, ময়ো যাম বুলি ভাবিছিলো। জিতেন তুমি যাব নোৱাৰিবা নহয়, গোটেই চিট ফুল হৈ গ'ল। কেনেকে যাবা ইমান গৰমত? তুমি সেই খোজকাঢ়ি আহি থাকা। যিখনহে গৰম মাৰিছে, খোজকাঢ়ি যাওঁ কেনেকে? উপায় নাই নহয়, চদাখন মলি মলি গৈ থাকো। নব ৰব দেই, মই যাওঁ। কোনফালে আছে? এইফালে, মোৰ পাছে পাছে আহি থাকক। আৰে বাপৰে, বৰ ভয়ানক জংঘল দেই এইখন। নাম কি আৰু? ভজংপুৰ জংঘলহে। এইখন বহুত ডাঠ হয়, ইয়াৰ ভিতৰতে যি হয় চব হৈ থাকে। ছাৰ, পাছফালে অকমান চকু দিব দেই, মোৰ ভয় লাগে নহয়। সোপাধৰাই পাছফালৰ পৰা আহি কাটি পেলাব। চিন্তা নকৰিব, বন্দুক আছে মোৰ ওচৰত। সোপাধৰা আহিলে একে গুলীয়ে সোপাধৰা মই ফুটাই দিম। হুৰ হুৰ দাবাং 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 দাবাং। ব'লক। মালিক মালিক, এফালে চাওক, দুজনী চেউৰি লৈ আহিলো ধৰি। ওম নমঃ শিৱায়, কিয়া বাত হে, বহুত বঢ়িয়া। তহঁতৰ দুজনী কেনেকে ধৰিলে? এসোপা গোটেই সোপা মস্ত লোভিয়া। সেনাখনি সেইটোক আনিলো সেই মৰ্টন বিস্কুট দিম বুলি, তাৰ পিছতো আনিলো সেই পালছ মৰ্টন দিম বুলি। তাৰপা সেইটো লোৱা আহিব টেঙৰ, তাক বলেহে ধৰি আনিছো। আৰু আজি এই দুজনীক ধৰি আনিছো, এই খাৰুমণি দিম বুলি কয়। আপুনি সঁচাকে বৰ মিছা কথা কয়। মই ডাঙৰ চাঙৰ নেচাম আকৌ, ঘুচিয়াই নাক ভাঙি দিম। हर हर महादेव, ये कौन सा लड़की ले आए तुम लोग? ये तो घुसा मार के नाक भांग दूंगा बोल रही है। মালিক বাৰু, আপুনি এলে ভয় কৰিব লাগে নে? তাই কাণফুলি নাকফুলি পিন্ধে। তাইক মই দুটা ডাঙৰ ডাঙৰ হাতীপতীয়া চৰ দিম, তাই কাণফুলি নাকফুলি চব হৈ পৰিব। अरे नहीं नहीं, ये सब मारपीट मत करो। जाओ जाओ, इन दोनों को भी बांध दो गुरु का पोखा लेके। লেডিজ ফাৰ্ষ্ট, সেইকাৰণে সিহঁতক আগত ৰাখিছো। তহঁতি দমা সোপা পাছফালে থাক। মালিক হৈ গ'ল, ব'লক এতিয়া অলপ সেই মাল চাল খাই এনজয় কৰোঁগে। अरे चलो चलो, बहुत गर्मी लग रही है, थोड़ा सा कलोहा माल पी लेता हूँ। পাপাহঁতে কিনো কৰিছে নাজানো, সোনকালে পইচাবোৰ লৈ আহিব পাৰে। আমাৰ ইয়াত থাকি থাকি মোৰতো গৰম হৈ গৈছে। খাবলৈ একোডাল নিদিয়ে, গাহৰি দানা সোপা দিয়ে। পইচা যিমান খুলিছে অকমান দেৰি লাগিবই আৰু। তোৰ বাপেহে কৰপতি নহয় নহয়, একদম ফাঁচকে লৈ আহিবলৈ। কেনেকে যাবি? একো উপায় নাই, হাত চবৰে বান্ধি থৈছে। চুচৰি চুচৰি যাবি, সেই বাটতে সিহঁতি ৰখিয়ে থাকিব, গুলিয়াই মাৰি পেলাব। ৰাম ৰাম, বৰ ডাঙৰ হাবি দেই এখন। গোটেই খোজকাঢ়ি খোজকাঢ়ি গা অভাৰ হিট হৈ গৈছে। ছাৰ, পানীতে জোবা এটা মাৰি লয় নি? নাই নাই লক্ষীকান্ত, গা একদম হে থানাত গৈহে ধুমগে আৰু। হাবিখন ডাঙৰ দেখিহে মানুহবোৰে ইয়াত সোমাই সোমাই এইবোৰ কাম কৰি থাকে। হয় নেকি? এবাৰ তেতিয়াহ'লে এখন গোটেইখন হাবিয়ে খালাচ কৰি পেলাম। জেচিবি লৈ আহিম, বুলডোজাৰ লৈ আহিম, গোটেই হাবিত টাকলা কৰি দিম। ছাৰ, মোৰ ল'ৰাটো বিচাৰোতে পেট চেট খিনাই যাব নি ঠিক নাই। খিনাই যাব তোন, ভালহে আকৌ এক্সাৰচাইজ নকৰাকৈ পেটটো খিনাব। আপুনি একদিন ল'ৰাটোৰ লগতে লাগি পেটটো খিনাই লওক, নহলে আপোনাৰ পেট যিটোহে এইটো জয়ঢোলটো সমান হৈছে। বেয়া লাগে নহয় খিনোৱাবলৈ, ইমান কষ্ট কৰি থালিয়ে থালিয়ে খাই পেটৰ ভুৰডাল ডাঙৰ কৰিছিলো। কাৰ ফোন বাজিছে? এইটো মোৰ ভাগৰটো। হেল্ল' দাইটি, কওকচোন। তহঁতি ক'ত আছ? এফালে গাঁৱত আৰু দুজনী হেৰালে। কি? সোনকালে এফালে পুলিচ লৈ। ঠিক আছে দাইটি, আপোনালোক তাতে ৰ'ব, আমি গৈ আছো। গাঁৱৰ পৰা বোলে আৰু দুজনী ছোৱালী হেৰালে। এই লগালগ মাতিছে দাইটিয়ে, গাঁৱলৈ যাওঁ ব'লক। হয় নি? দেৰি নকওঁ তেতিয়াহ'লে, ব'লক ব'লক, ইমিডিয়েট ব'লক জেগালে। কৃষ্ণ, গাঁৱৰ চব ল'ৰা ছোৱালী নি শেষে কৰিবগে নি?
দবং পুলিচ থাকোতে এইটো হ'বই নোৱাৰে এইটো ইম্পচিবল মই সোপা ধৰা গোটেই 14 গোষ্ঠীলৈকে গ্ৰেপ্তাৰ কৰি পেলাম আইও ফটঙা